আমাৰ ভূমিৰ ক্ষেত্ৰত যেটো নেকি হাইয়েষ্ট অথৰিটিৰ এটা কুৱেশ্যন আছিলে হেতু শেষ হৈ যাব বিটিআৰ সরকার আমি 2020 সরকার গঠন করার পিছত স্বাধীনতার 70 বছৰৰ এই সময়ত কিমান আমাৰ ৰাইজে কি প্ৰবলেমত ভুগি আছে এইবিলাক আমি চোৱা চিতা কৰি আছিলো আৰু ইয়াৰ ভিতৰত ভূমিটো ওয়ান অফ দি মেজৰ ইস্যু আছিলে গতিকে ভূমিৰ সমস্যাটো সমাধান কৰিব কাৰণে আমি বহুতখিনি কাম আগবঢ়াইছো তেখেতৰ ব্যক্তিগত কথা এইটো তেখেতে কিবা কথাত হয়তো দুখ পাই পেলাই কৈছে এইটো আমি সকলো অৱগত নহয় এইটো দলীয় মজিয়াত আলোচনা কৰা হ'ব দুইদিনীয়া আমাৰ এসেম্বলি ইয়াত আমি অনুষ্ঠিত কৰিছো আৰু ইয়াত কিছুমান বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে দুটা বিল আমি আনিব বিচাৰিছো এটাটো হ'ল ভূমিৰ লগত ৰিলেটেড এটা বিল যেটো নেকি আগতে এপিলেট অথৰিটিটো খুব বুলি ভালকে ডিস্টিং নাছিলে হেতুৰ কাৰণে এটা ভূমিৰ আইন এটা আমি কৰিবলৈ গৈ আছো সেকেন্ডটো হৈছে আমাৰ যেটো ফ্লাড জোনিং এটা বিল আমি আনিব বিচাৰিছো এই দুটা বিলক লৈয়ে আমি বিশেষকৈ আমি এই আমাৰ সেশনটো এইবাৰ মানে অনুষ্ঠিত কৰা হৈছে মই আমাৰ গভৰ্ণৰ ডাঙৰীয়াক ধন্যবাদ জনাইছো যে আমাৰ এই দুটা বিল আনাৰ কাৰণে তেখেতে অনুমতি দিছে আৰু এই দুটা বিল পাছ হৈ যোৱাৰ পিছত আমাৰ ভূমিৰ ক্ষেত্ৰত যেটো নেকি হাইয়েষ্ট অথৰিটিৰ এটা কুৱেশ্যন আছিলে হেতু শেষ হৈ যাব বিটিআৰ সরকার আমি 2020 সরকার গঠন করার পিছত স্বাধীনতার 70 বছৰৰ এই সময়ত কিমান আমাৰ ৰাইজে কি প্ৰবলেমত ভুগি আছে এইবিলাক আমি চোৱা চিতা কৰি আছিলো আৰু ইয়াৰ ভিতৰত ভূমিটো ওয়ান অফ দি মেজৰ ইস্যু আছিলে গতিকে ভূমিৰ সমস্যাটো সমাধান কৰিব কাৰণে আমি বহুতখিনি কাম আগবঢ়াইছো ইতিমধ্যে 2,59,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰা হৈ গল আজি আমাৰ যেটো ৰেভিনিউ ইএম ডাঙৰীয়াই আজি সদনত জনাইছে সো সেই কাৰণে ভূমিৰ আমাৰ সমস্যা আমি আশা ৰাখিছো যে অনাগত দিনত আমি প্ৰায় 80% পৰা 90% আমাৰ সরকার যেহেতু এক বছৰ আছে আমি সমস্যাখিনি সমাধান কৰিব পাৰিম বুলি আশা ৰাখিছো